হাই গাইজ, মোৰ নতুন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোকে মোৰ ফালৰ পৰা দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনালোকে কেনেকৈ দীপাৱলী উদযাপন কৰিছে আৰু আমি কেনেকৈ উদযাপন কৰিছোঁ আপোনালোকক দেখুৱাম তাৰে কিছু অংশ। মই উপভোগ কৰিম আৰু আপোনালোকেও মোৰ লগত উপভোগ কৰিব আহক। এয়া আমাৰ দেৱালীৰ কিছু অংশ। আমি অনুষ্টুপীয়াভাৱে দেৱালী উদযাপন কৰিছোঁ, অকল চাকিয়ে জ্বলাইছোঁ আমি। এইবাৰ কোনো ধৰণৰ বিজুলী বাতি আমি জ্বলোৱা নাই। আপোনালোকে কেনেদৰে দেৱালী উদযাপন কৰিছে? আগৰ দিনততো প্ৰথম যেতিয়া ৰামচন্দ্ৰ বনবাসৰ পৰা উভতি আহিছিল, তেতিয়াতো অকল চাকি জ্বলাই পিনে গোটেই পৃথিৱীখন পোহৰাই তুলিছিল। বৰ্তমান সময়তহে বিজুলী বাতি হ'ল আৰু এতিয়া ফটকা বোম সেইবিলাকৰ পৰা পশু পক্ষীৰ লগতে মানুহৰো বহুতো ক্ষতিগ্ৰস্ত হৈছে। সেইকাৰণে এবাৰ অকল আমি চাকিয়ে জ্বলাইছোঁ, কোনো ফটকা বোম জ্বলোৱা নাই আমি। আমি এনেকৈয়ে উদযাপন কৰিছোঁ। আপোনালোকে কেনেকৈ উদযাপন কৰিছে আপোনালোকৰ কমেণ্টৰ যোগেদি জনাব।